নমস্কাৰ লাৰ্নিং বিজৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত কথা পাতিম আমি কিদৰে কিছুমান সৰু সৰু টেকনিক ফলো কৰি ভালকে ইংলিছ ক'ব পাৰিম, মানে ফ্লুৱেণ্ট ইংলিছ ক'ব পাৰিম। আসলতে ফ্লুৱেণ্ট ইংলিছ ক'বৰ কাৰণে এইটো নহয় যে আপুনি একদম আমেৰিকান ইংলিছ ক'ব লাগিব, আপুনি ব্ৰিটিছ ইংলিছ ক'ব লাগিব, সেইটো নহয়। কিন্তু আপুনি যিখিনি কথা ক'ব বিচাৰিছে সেইখিনি যাতে ফ্লুৱেণ্টলি ক'ব পাৰে। যেনেকৈ এতিয়া মই অসমীয়াত কৈ আছোঁ, এই কথাখিনি যেতিয়া মই ফ্লুৱেণ্টলি কৈ আছোঁ, ই মোৰ মাদাৰ টাং হয়। সো ইংলিছো যেতিয়া মই এই কথাখিনি ক'বলৈ বিচাৰিম তেতিয়া যাতে মই খোকোজা নলগাকৈ কৈ যাব পাৰোঁ। এনেকুৱা নহয় যে মই বহুত বেছি হাইফাই ইংলিছ ক'ব বিচাৰিছোঁ, সেইটো নহয়। সো এনেকুৱা ধৰণে যদি আপুনি ইংলিছ ক'ব বিচাৰে, আপুনি বেছিক ইংলিছখিনি যদি ক'ব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টোৱে আপোনালোক হেল্প কৰিব ডেফিনেটলি। আৰু আশা কৰোঁ আপুনি এই ভিডিঅ'টো চাই ভাল পাব, আৰু যদিহে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব। এতিয়া আহোঁ ইংলিছ কোৱাৰ বিষয়ে। আমি যেতিয়া জন্ম যিখন ঘৰত হৈছোঁ, সেইখন ঘৰত আমাৰ কথা যোনটো ভাষাত কোৱা হয়, আমি সেই ভাষাটোৱে এডাপ্ট কৰোঁ। মানে আমাক কোনো বৰ্ডত বা পেঞ্চিল লৈ বা চিলেটত লৈ পেলাই কোনো আমাক শিকাই নাযায় যে এইটো এনেকৈ ক'বা তেনেকৈ ক'বা। আমাক কোনো গ্ৰামাৰ নিশিকায়, আমাক একোৱেই নিশিকায়। আমি জাষ্ট শুনো, আমাৰ লগত কথা পাতে, আৰু আমি সেইমতে কওঁ। আৰু প্ৰথম যেতিয়া আমি নিজৰ লেংগুৱেজটো কওঁ, নিজৰ মানে মাতৃভাষাটো যেতিয়া ক'বলৈ আৰম্ভ কৰোঁ, তেতিয়া আমাৰো বহুত বেছি ভুল হয়। তেনেকৈ ৱৰ্ডবোৰ প্ৰনাউন্স কৰোঁতে ভুল হয়। সো সৰু থাকোঁতে সেইবোৰ ভুল থাকে, তাৰপিছত লাহে লাহে এইবোৰ ঠিক হৈ যায়। গতিকে ইংলিছটোকো আপুনি তেনেকেই ধৰক যে আপুনি এটা বেবী হয়, আপোনাৰ এই লেংগুৱেজটো আপোনাৰ মানে এতিয়া জাষ্ট আপুনি শুনিবলৈ আৰম্ভ কৰিছে। আৰম্ভণিতে আপোনাৰ ভুল হ'ব পাৰে, আৰু লাহে লাহে ই ঠিক হৈ যাব। সো ফাৰ্ষ্ট কথাটো হ'ল, যিদৰে আমি আৰম্ভণিৰ পৰা কিবা এটা লেংগুৱেজ শুনি তাক শিকোঁ, সেইদৰে ইংলিছটো আমি শুনিব লাগিব, আৰু শুনিলেহে আমি ক'বলৈ পাৰিম। সো ফাৰ্ষ্ট কথাটো হ'ল যে আমি শুনিব লাগিব, আৰু তাৰ কাৰণে কি কৰিব লাগিব, ইংলিছ শুনাৰ কি কি উপায় আছে। এতিয়া আপোনাৰ ঘৰত তেনেকুৱা কোনো মানুহ নাই হয়তো যে আপোনাৰ লগত ইংলিছত কথা পাতিব এনি টাইম, বা সিহঁতে কথা পাতি আছে আপুনি শুনিব। সো তেনেকুৱাত আপুনি কেইটামান মানে কাম কৰিব পাৰে। সেইকেইটা হৈছে যে ইংলিছ গান শুনিব পাৰে, ইংলিছ মুভি চাব পাৰে, অডিঅ' বুক শুনিব পাৰে ইংলিছ। আৰু তাৰ লগতে কেতিয়াবা কি হয় যে ইংলিছ যেতিয়া আমি শুনো, ধৰক ব্ৰিটিছ ইংলিছ বা আমেৰিকান ইংলিছ হওক, তেতিয়া কি হয় যে আমি কেতিয়াবা মানে অলপ ভুলকৈ বুজি লওঁ, ধৰক প্ৰনাউন্সিয়েশ্যনটোৰ কাৰণে আমাৰ বহুত কথাৰ ক্ষেত্ৰত ভুল হৈ যায়। তেনেকুৱাত আমি সদায় মানে যিটো লিৰিক থাকে, গানৰ যিটো লিৰিক থাকে, সেই লিৰিকটো ফ'ল' কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া আপোনাৰ এই কনচেপ্টটো ক্লিয়াৰ হৈ যায়। আৰু ধৰক কেতিয়াবা কি হয় যে আমি কিছুমান ৱৰ্ড আমি যেনেকৈ প্ৰনাউন্স কৰিম তেনেকৈ তাত প্ৰনাউন্স নকৰিব পাৰে। সো এতিয়া আমাৰ কথাটো হ'ল যে আমি আমাৰ হিচাপত, ধৰক আমি ব্ৰিটিছ বা আমেৰিকান মানে ইংলিছ ক'ব বিচৰা নাই, নেটিভ ইংলিছ ক'ব বিচৰা নাই। আমি জাষ্ট আমাৰ যিটো আমি যেনেকৈ ক'ব পাৰিম সেই হিচাপত যদি ক'বলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে একদম নৰ্মেল, একদম বেছিক যিটো ইংলিছ হয় সেইখিনিয়ে যদি আমি ক'ব বিচাৰোঁ, তেতিয়াও আমি জাষ্ট শুনি পেলাই যদি প্ৰেক্টিছ কৰিব বিচাৰোঁ, তেতিয়াহ'লে এনেকুৱা কিছুমান চিম্পল ইংলিছ য'ত ইউজ হয় তেনেকুৱা কিছুমান মানে বস্তু শুনিবলৈ চেষ্টা কৰিব লাগে। এতিয়া মুভিবোৰ চাওঁতে কেতিয়াবা কি হয়, তলত লিখা থাকে ন মুভিবোৰত। সো মুভিবোৰত তলত যেতিয়া ইংলিছটো লিখা থাকে, তেতিয়া আপুনি পঢ়ি যাব সেই কথাখিনি। তেতিয়া আপোনাৰ আৰু বেছি তাক কেটচ কৰিবলৈ আপোনাৰ কাৰণে সুবিধা হ'ব। তেনেকৈ লিৰিকটো যেতিয়া আপুনি পঢ়ি যাব, তেতিয়া গানটো শুনাৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে ইজি হ'ব। ঠিক তেনেকৈ অডিঅ' বুকবোৰ যেতিয়া শুনা হয়, তেতিয়াও আপুনি তাক মনোযোগ দি শুনিব লাগিব। কাৰণ সেই সময়ত শুনিবৰ কাৰণে আপোনাৰ আচলতে ব্ৰেইনটো টোটেলি অ'পেন থাকিব লাগিব, মাইণ্ডটো মানে অ'পেন থাকিব লাগিব, আৰু ফ'কাছ থাকিব লাগিব। আপুনি কনচেনট্ৰেট কৰিব লাগিব তাত ৱৰ্ডবোৰৰ ওপৰত। গতিকে আপুনি মন দি শুনাটো খুব দৰকাৰী। নেক্সট হ'ল, আপুনি শুনিছে, এতিয়া আপুনি ভাবক। হয়, আপুনি যেনেকৈ শুনা পালে তেনেকৈ আপুনি ভাবিবলৈ চেষ্টা কৰক। কাৰণ কি হয়, যিটো লেংগুৱেজ আমি কওঁ সেই লেংগুৱেজটোতে আমি ভাবোঁ, আৰু যিটো ভাবোঁ আমি সেইটোৱে ক'ব পাৰোঁ আচলতে। সেইটো কাৰণে ইংলিছত যদি আপুনি কিবা এটা ভাবিবলৈ চেষ্টা কৰে, কোনোবা এটা টপিকেই হওক, যিকোনো এটা টপিক আপুনি মনত লৈ ল'লে, আৰু সেই টপিকটোৰ ওপৰত আপুনি অলপ সময় ইংলিছত ভাবিবলৈ চেষ্টা কৰক। সেইদৰে ডে বাই ডে আপুনি যদি এনেকৈ ভাবিবলৈ চেষ্টা কৰে, আপুনি যদি আজি ক'ব বিচাৰে, এই মুহূৰ্তত যদি আপুনি ক'ব বিচাৰে যে মই এগিলাচ পানী খাম, তেতিয়াহ'লে আপুনি সেই কথাষাৰ ইংলিছত কেনেকৈ ক'ব সেইটো আপুনি ভাবিবলৈ চেষ্টা কৰক। সো যেতিয়া আপুনি ভাবিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনাৰ মনলৈ আহিব এই কথাষাৰ, তেতিয়া আপোনাৰ মুখলৈও আহিব, মানে আপুনি ক'বও পাৰিব। ঠিক তাৰ পাছত আপোনাৰ কৰিব লগা হ'ল যে আপুনি ইংলিছ পঢ়িবলৈ ষ্টাৰ্ট কৰক। আপুনি ইংলিছ পঢ়িব জানে, কিন্তু আপুনি মানে ইংলিছত পঢ়িবলৈ মানে বহুত সময়ত কি হয় যে ইংলিছ লিটাৰেচাৰ হওক বা ইংলিছ নিউজ হওক, ইংলিছ যিকোনো কিতাপেই হওক, আমি কি কৰোঁ যে অসমীয়াত পঢ়িলে আমি ভালকৈ বেছি বুজি পাম বুলি পেলাই অসমীয়াত পঢ়াটো প্ৰিফাৰ কৰোঁ। ডেফিনেটলি আপুনি অসমীয়াত পঢ়িব, আপুনি অসমীয়াটো যিহেতু আপুনি জানেই, আপুনি এতিয়া বিচাৰি আছে ইংলিছ শিকিবলৈ, তেতিয়াহ'লে অলপ দিন আপুনি কৰক কি
ইংলিছতো পঢ়িবলৈ ষ্টাৰ্ট কৰক সৰু সৰু যিবোৰ ইংলিছৰ সিম্পল মানে ল্যাঙ্গুৱেজত লিখা থাকে তেনেকুৱা কিছুমান বুকস আপুনি আনক যেনে ধৰক মই এতিয়া আপোনাক এখন বুক দেখাব বিচাৰিম এইখন বুক হৈছে ইউ ক্যান উইন শিৱ খেৰাৰ এই কিতাপখন পঢ়িছিলোঁ মই এই কিতাপখনত আপুনি মোক দেখা পাব যে মই আন্ডাৰলাইন কৰি ৰাখিছোঁ হয় ইয়াত মই আন্ডাৰলাইন কৰি ৰাখিছোঁ সো এনেকৈ যদি আপুনি এনেকুৱা কিছুমান কিতাপ পঢ়িব আৰু এই কিতাপবোৰত আপুনি যিবোৰ ৱৰ্ডত আপোনাক কনফিউজ হয় বা যিবোৰ ৱৰ্ড আপোনাৰ কাৰণে নতুন হয় সেই ৱৰ্ডবোৰ আপুনি জাষ্ট আন্ডাৰলাইন কৰিব কিছুমান নতুন ৱৰ্ড থাকে সেই নতুন ৱৰ্ডবোৰ মিনিংবোৰ জানিবলৈ চেষ্টা কৰিব তেনেকৈ কৰোঁতে আপোনাৰ ৱৰ্ড বেংক যিটো হয় সেই ৱৰ্ড বেংকটো আপোনাৰ ৰিচ হৈ যায় আপুনি মানে চহকী হৈ যায় সো আপোনাৰ যেতিয়া কথা ক'ব আপুনি বিচাৰিব তেতিয়া আপোনাৰ ওচৰত ৱৰ্ড থাকিব লাগিব আপুনি কথাটো ক'বলৈ ষ্টাৰ্ট কৰি পেলাই ইয়াত মই কি ৱৰ্ড দিম কোনটো ৱৰ্ড ক'লে ভাল হ'ব সেইটো যদি চিন্তা কৰি থাকে অটোমেটিক আপোনাৰ কনফিডেন্স লেভেলটো ডাউন হৈয়ে যাব আৰু সেইটো কাৰণে আপুনি আপোনাৰ ৱৰ্ড বেংকটো সদায় মানে ষ্ট্ৰং কৰি ৰাখক আৰু তাত হেল্প কৰিব আপোনাৰ ইংলিছ ৰিডিঙে এতিয়া আপুনি ইংলিছ শুনিলে ইংলিছ ভাবিলে ইংলিছ পঢ়িলে এতিয়া আপোনাৰ বাবে আটাইতকৈ জৰুৰী কামটো হৈছে যে আপুনি ইংলিছ ক'বলৈ ষ্টাৰ্ট কৰিব ক'বলৈ আপুনি কাৰ লগত কৰিব আপোনাৰ ঘৰত হয়তো তেনেকুৱা কোনোবা মানুহ যদি আছে যাৰ লগত ধৰক আপোনাৰ ল'ৰা ছোৱালীৰ লগত আপুনি ইংলিছত ক'ব পাৰে অলপ সময় লাগিলে আপুনি ইংলিছত পাতিলে যে আপোনালোক দুইজনে ঠিক কৰি ল'লে যে আজি আমি অলপ সময় ইংলিছত কথা পাতিম সো আপোনাৰ সন্তানৰ কাৰণেও ভাল হ'ল আপোনাৰ কাৰণেও ভাল হ'ল দুইটাই শিকিলে তাৰ পাছত হ'ল কি যদি তেনেকুৱা কোনো নাই তেতিয়াহ'লে আপুনি এটা খুব পপুলাৰ টেকনিক ইউজ কৰিব পাৰে সেইটো হৈছে মিৰৰ টেকনিক হয় আপুনি মিৰৰৰ আগত থিয় হওক তাৰ পাছত আপুনি বাকি সব চিন্তা বাদ দি আপুনি জাস্ট ইংলিছত কৈ যাওক ভুলে শুদ্ধই কৈ যাওক এইটো নহয় যে ইংলিছ ক'বৰ কাৰণে আমি গ্ৰামেটিক্যালি একদম কাৰেক্ট হ'ব লাগিব গ্ৰামাৰৰ কথা আপুনি সেই সময়ত বাদ দিয়ক বিশেষকৈ গ্ৰামাৰৰ কথা মনলৈ আনিবই নালাগে আপুনি কেনেকৈ খালি আপোনাৰ কথাখিনি এক্সপ্ৰেছ কৰিব পাৰিছে আপুনি সেইটো ট্ৰাই কৰক যেতিয়া আপুনি তেনেকৈ ক'বলৈ চেষ্টা কৰিব আৰু লগতে প্ৰনাউন্সিয়েশ্যনটো যেতিয়া অলপ কাৰেক্ট কৰি যাব এটলিষ্ট প্ৰনাউন্সিয়েশ্যনটো কাৰেক্ট হ'ব লাগিব কাৰণ আপুনি টোটেলি যদি আপোনাৰ মানে যিটো মাদাৰ টাং ইনফ্লুৱেঞ্চ বুলি যিটো কোৱা হয় সেইটো যদি টোটেলি তাত থাকে তেতিয়াহ'লে শুনিবলৈ বহুত বেয়া লাগে সেইটো কাৰণে সেইখিনিও লগে লগে কাৰেক্ট কৰি যাব লাগে আৰু তাৰ পাছত আপুনি মিৰৰত চাই নিজৰ লগত আপুনি যি মনলৈ আহে সেইমতে কথা পাতি যাওক এইটো আপোনাৰ কনফিডেন্স লেভেলটো বুষ্ট কৰিব আৰু তাৰ উপৰিও আপোনাৰ মানে অনৰ্গল যেতিয়া আপুনি ক'বলৈ আৰম্ভ কৰিব তেতিয়া আপোনাৰ মুখখন ফুল খাব আপুনি মানে সেই হেজিটেশ্যনটোৰ পৰা ওলাই আহিব পাৰিব সো এনেকৈ আপুনি যিকোনো এটা টপিকেই লৈ লওক লাগিলে মই এটা ভেজিটেবলৰ ওপৰত লগ লাগিলে বা আজি যদি আপুনি কিবা এটা মানে আপোনাৰ যিখন মেনু আছে আপোনাৰ আজি যদি কি যি বনাব আপুনি সেইখিনিৰ ওপৰতে লওক যে আজি মই এইটো বনাম এইটো কৰিম বা আপোনাৰ দিনটোৰ যদি কিবা কথা আছে দিনটোত যদি কিবা আপোনাৰ মনত আহি থকা কিবা কথা আছে সেই কথাখিনিকে আপুনি পাতক লাগিলে সো এভৰিথিং আপুনি আইনাৰ সন্মুখত দেখি পেলাই যদি নিজকে চাই পেলাই কৈছে অ' মাই হেয়াৰ ইজ কেমিং সো ডাল এনেকুৱা ধৰণেও আপুনি কথা পাতিব পাৰে সো আপুনি যিকোনো ধৰণে কথা পাতক খালি পাতক অনৰ্গল আপুনি কথাবোৰ পাতক যিমানেই আপোনাৰ লাগিলে মাদাৰ টাঙে আহি পেলাই আপোনাক হেঁচা মাৰি নধৰক কিয় বাধা নিদিয়ক কিয় আপুনি সেই সময় ডিটাৰমাইন থাকক যে মই এতিয়া ইংলিছতেই কথা পাতিম সো ইংলিছত এতিয়া কথা পাতিলে ইয়াৰ পাছত আপুনি কি কৰিব তাক আপুনি ঠিক কৰিবৰ কাৰণে আপোনাৰ ইংলিছটো আৰু অলপ যদি ইমপ্ৰুভ কৰিব বিচাৰে তাৰ কাৰণে আপুনি সদায় অকণমান ইংলিছ লিখিবলৈ চেষ্টা কৰক হয় যেতিয়া ইংলিছত লিখিব তেতিয়া কি হ'ব যে আপোনাৰ মনলৈ যিবোৰ কথা আহে সেইবোৰ কথা আপুনি কৈ যোৱাৰ লগে লগে যে লিখি যাব ই আপোনাৰ স্পীডটো বঢ়াব আপুনি তেতিয়া ক'বৰ সময়তো আপোনাৰ হেজিটেশ্যনটো কম থাকিব যেতিয়া আপুনি এটা পেজ ডেইলি যদি এটা টপিকৰ ওপৰত লিখে ই আপোনাক বহুত ক্ষেত্ৰত হেল্প কৰিব ধৰক আপোনাৰ ইংলিছ ৰাইটিং যিটো আছে সেইটোতো ভাল হ'লেই অটোমেটিক তাৰ পাছত আপোনাৰ মনত মানে কি কথাবোৰ আপোনাৰ বেছিকৈ আহিব ল'ব আপুনি যেতিয়া কিবা এটা বস্তু লিখে তেতিয়া আপোনাৰ মনটোৱে বহুত এক্টিভ হৈ যায় আৰু মনটোৱে কি হয় যে বহুত কথা ভাবিবলৈ আৰম্ভ কৰে ইয়াৰ পাছত মই কি লিখিম এনেকৈ ধৰণে যে লিখাৰ ষ্টাৰ্ট কৰি দিব তেতিয়াহ'লে আপোনাৰ মাইণ্ডটো আৰু বেছি এক্টিভ হৈ যাব সো আজিৰ এই ভিডিঅ'টোত এইকেইটা সিম্পল টেকনিক আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ হয়তো আপোনালোকে ইয়াৰ পৰা বহুত বেছি লাভ পাব কাৰণ এইকেইটাৰ ভিতৰত যদি আপুনি মানে এইকেইটা টেকনিক যদি আপুনি ফ'ল' কৰে তেতিয়াহ'লে ডেফিনেটলি আপুনি অলপ হ'লেও মানে বেছিক লেংগুৱেজ বেছিক যিখিনি ইংলিছ সেইখিনি ক'বলৈ আৰম্ভ কৰিব পাৰিব ইয়াৰ লগতে আৰু এটা কথা এড কৰিব বিচাৰোঁ যে যেতিয়া মানুহে ইংলিছ ক'বলৈ আপুনি ষ্টাৰ্ট কৰে
তেতিয়া আপুনি ৱৰ্ডবোৰ যিবোৰ ইউজ কৰিব সেই ৱৰ্ডবোৰ আচলতে আপুনি সদায় চাব যে মই কোনো ধৰণৰ মানে হাৰ্ড ৱৰ্ড ইউজ কৰিবলৈ চেষ্টা নকৰিব কমন যিবোৰ ৱৰ্ড হয় ধৰক আজিকালি আমি বহুত ভিডিঅ'টো চাওঁ বা বহুত মানে লিখা মেলাটো দেখা পাওঁ যে কিছুমান ৱৰ্ড অল্টাৰনেটিভ কিছুমান ৱৰ্ড মানে ফৰ্মেল ৱৰ্ড কিছুমান থাকে সেইবোৰ ৱৰ্ড ইউজ কৰে আৰু যেনে ধৰক বহুত ভাল লাগিছে বা ভেৰি নাইচ আমি এই ৱৰ্ডটো কোৱাতকৈ আমি এমেজিং ফেবুলাছ এনেকুৱা ধৰণৰ ৱৰ্ড কিছুমান কওঁ চ' যেতিয়া আপুনি জাষ্ট ষ্টাৰ্ট কৰিব সেইটো সময়ত আপুনি সেই ধৰণৰ ৱৰ্ডবোৰ বাদ দি আপুনি জাষ্ট কমন যিবোৰ ৱৰ্ড যিবোৰ সদায় ইউজ হৈ আছে সেইবোৰ তাত এড কৰিবলৈ চেষ্টা কৰিব আপুনি সেই ধৰণে ক'বলৈ চেষ্টা কৰিব যে মই বহুত ফেন্সি ৱৰ্ড ক'ম শুনিবলৈ বহুত ভাল লাগিব সেইটো নহয় আপুনি জাষ্ট কমন ৱৰ্ডেৰে আপুনি ষ্টাৰ্ট কৰক চ' আজিলৈ আহোঁ যদি ভিডিঅ'টো আপোনাক অলপ হ'লেও উপকৃত কৰিছে তেতিয়াহ'লে আপুনি এটা লাইক দিবলৈ পাহৰি নাযাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নমস্কাৰ